প্ৰিয় দৰ্শকসকল, অসমীয়া আহাৰ চেনেলটোলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জলফাই আচাৰ। ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাধাৰণতে সকলো মানুহে জলফাইখিনি বইল কৰে। মই কিন্তু জলফাইখিনি কেক বেক কৰাৰ দৰে বেক কৰিম। ইয়াৰ বাবে ল'ব লাগিব এখন কেৰাহী, তাত 1 কাপ বা 2 কাপ নিমখ দি পেলাই এলুমিনিয়াম বা ষ্টীলৰ খৰাহীত জলফাইখিনি দি ঢাকোন মাৰি 30ৰ পৰা 45 মিনিট সময় সিজিবলৈ দিয়ক। গেছটো ল' মিডিয়াম ফ্লেমত ৰাখিব। 20 মিনিট পাছত জলফাইখিনি অলপ জোকাৰি লুটিয়াই দিব। পুনৰ ঢাকোন মাৰি সম্পূৰ্ণ সিজালৈকে জুইৰ ওপৰতে ৰাখক। কিমান সময় লাগিব এইটো জলফাইখিনিৰ ওপৰতে নিৰ্ভৰ কৰিব, জলফাইখিনি কিমান মেচিউৰ। সম্পূৰ্ণ সিজিলে জলফাইখিনি বেলেগ এটা বললৈ ট্ৰান্সফাৰ কৰি পিটিকা কৰি ল'ব। আমাৰ ৰেচিপিসমূহ আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব, যাতে আমাৰ ভিডিঅ'বিলাক পোনতে আপোনালোকৰ ওচৰ পায়গৈ। এতিয়া এখন কেৰাহীত 300 ml মিঠাতেল গৰম কৰি 1.5 টেবুল স্পুন পাঁচফোৰণ ফোৰণ দি গুড়খিনি দি দিব। মই ইয়াতে 380 গ্ৰাম গুড় দিছোঁ। লগতে চেনি দিব 385 গ্ৰাম। মই প্ৰথমে 200 গ্ৰাম দিছিলোঁ, কিন্তু মিঠাটো কম হোৱা যেন লাগিল। এয়া 2 কেজি জলফাইৰ বাবে জোখ হয়। এইটো সময়তে 3/4 কাপ পানী দিব, যাতে গুড় আৰু চেনিখিনি ভালকৈ গলি যায়। গুড় আৰু চেনিখিনি যেতিয়া গলি পানীখিনি সম্পূৰ্ণ শুকাই যাব, সেইটো সময়তে তাত ক'লা নিমখ দিব 1.5 টেবুল স্পুন, চাদা নিমখ দিব 1 টেবুল স্পুন, কাশ্মীৰী মিৰ্চ পাউডাৰ দিব 2 টেবুল স্পুন। এতিয়া সকলোবিলাক মিশ্ৰণ ভালকৈ মিহলাই জলফাইখিনি ঢালি দিয়ক আৰু 15ৰ পৰা 20 মিনিটলৈকে ভালকৈ কম জুইত সিজাওক। জলফাইখিনি কণ্টিনিউ লৰাই থাকিব, যাতে তলত লাগি নধৰে। এনেদৰে জলফাই আচাৰ বনালে বহুদিনলৈ ভালে থকাৰ উপৰিও ইয়াৰ গোন্ধটো কেতিয়াও বেয়া নহয়। এই আচাৰ ভাত, ৰুটি, পোলাও, বিৰিয়ানী সকলোৰে লগত খাবলৈ বৰ জুতি লগা হয়। এতিয়া জলফাই বতৰ হয়। আপোনালোকে এই আচাৰটো বনাই খাই মোক পিছত জনাব কেনে লাগিল। এতিয়া অকণমান খাই টেষ্ট কৰি চাওক। নিমখ আৰু চেনিৰ পৰিমাণ অকণ কম হোৱা বাবে 1 টেবুল স্পুন ক'লা নিমখ আৰু চেনি 185 গ্ৰাম দিব লগা হ'ল। ইয়াৰ পিছত 2-3 মিনিটমান আৰু সিজাই গেছটো অফ কৰি দিব। এতিয়া ইয়াৰ টেষ্টটো পাৰফেক্ট হৈছে। এতিয়া এই আচাৰখিনি যেতিয়া ৰুম টেম্পাৰেচাৰত ঠাণ্ডা হ'ব, তেতিয়া তাত আধা গুড়ি কৰা পাঁচফোৰণ 50 গ্ৰাম আৰু 4 টেবুল স্পুন ভিনেগাৰ দি ঠাণ্ডা হ'লে গ্লাছৰ বটলত ভৰাই সংৰক্ষণ কৰিব পাৰিব। আমাৰ ৰেচিপিসমূহ আপোনালোকৰ যদি ভাল লাগে, তেন্তে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট ছেকশ্যনত জৰুৰ জনাব। আপোনালোকৰ কমেণ্ট মোৰ বাবে প্ৰেৰণাৰ উৎস। পুনৰ এটা নতুন ৰেচিপি লৈ লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ।